Good morning guys, welcome back to my channel again. আজি মাজুলীৰ পৰা মই ঘৰ যাম সো বহুত দিন যেটো ভিডিও বনাই চেনেলটোৰ কাৰণে গতিকে ভাবিলো আজি অকমান কিবা এটা শৰ্ট ৰাইডৰ ভিডিওটা বনাও from Majuli to Tiok. So let's go start the video. মায়া বহুত লেতেৰা হৈ আছে মায়া চাফা কৰে নাই বোলে ঘৰ গৈ চাফা কৰিম আৰু ৰাস্তাটা এইটো ৰাস্তা বেয়া হ'ব নেকি ধৰিব পৰা নাই এতিয়া কাৰণ এইটো ৰাস্তাৰ নহা 4 মাহমান হৈ গ'ল গতিকে যদি পানী হয় আকৌ বেলেগ ৰাস্তা ল'ব লাগিব এতিয়া বন্ধ যদি হৈ যায় পানীৰ কাৰণে তেতিয়া দিগদাৰ হ'ব আৰু এটা কথা কালি মোৰ গুগল এলাৰ্ট আহিছে যে নদীৰ পানী 20 চেণ্টিমিটাৰমান বাঢ়িছে চ' অতি সোনকালে বানপানী আহিব চাগে দেখা যাচ্ছে কি হয় জাষ্ট ঘাট আহি পালোহি আহি পাওঁতে দেখিছোঁ ইয়াত পূৰা পানী কালি যিটো ফ্লাড এলাৰ্টৰ মেছেজ আহিছিলে গুগলত চ' সেইটো সঁচাই হ'ল অলমষ্ট সমান হৈ আছে মথাউৰিৰ সৈতে পানী এণ্ড খুব ভাল সময়তে পাইছোঁ গাড়ী আৰু বাইক উঠাই আছে আধা ঘণ্টামান পাছতে এৰিব চাগে বাইক উঠাওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ঘাট পালোহি এতিয়া আহি পাওঁতে আমাৰ বুঢ়াক লগ পালোঁ বুঢ়া ওৰফে অংকুৰ চেতিয়া মোৰ একেবাৰে আজিৰ পৰা 8-9 বছৰ পুৰণা বন্ধু আৰু সি অ'কে এণ্ড আহিলৈ ই আহিছিলে কিবা কামত ইয়ালৈ আৰু এতিয়া আমি উভতনি যাত্ৰা অফলামুখ ঘাটৰ পৰা নিমাতি তাৰপিছত আৰু ক'ত যাম নাজানো আৰু গৈ থাকোঁ বোলে চ' বুঢ়া কি কামত আহিছিলে তুমি লগৰ লাগিছিল কিবা বিশেষ কাম ফুৰিবলৈ আৰু বুঢ়াৰ ইয়াত মানে নিজৰ ঘৰৰ মানুহ আছে কোন আছে পাছত ক'ম আৰু